বৈধ নথিপত্ৰ থকা সত্ত্বেও মোৰ নামটো কিয় এনআৰচিত নহয়, মোৰ নামটো কিয় চূড়ান্ত খচৰাত নাহিল, সেইটোলৈ আজি এই মানুহখিনি শংকিত হৈ আছে, ভীতিগ্ৰস্ত হৈ আছে। আমি অসমৰ সংখ্যালঘু ৰাইজক ধন্যবাদ দিব লাগিব যে বিভিন্ন সময়ত পেপাৰ পত্ৰিকাই, ছ'চিয়েল মিডিয়া, প্ৰেছ মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আদিত এনেকুৱা ধৰণৰ কিছুমান বাতৰি প্ৰকাশ কৰা হৈছিল যে অসমৰ সংখ্যালঘু অঞ্চলবিলাকত মানুহে যেতিয়া তেওঁলোকৰ নাম এনআৰচিত নাহিব, তেওঁলোকে আইন হাতত তুলি লৈ এটা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব, যাৰ কাৰণে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে আজি 200-250 কোম্পানী অৰ্ধসামৰিক বাহিনী আজি আনি অসমত মোতায়েন কৰিবলগীয়া হৈছে। কিন্তু আজি অসমৰ সংখ্যালঘু ৰাইজক আমি ধন্যবাদ জনাব লাগিব যে আজি তেখেতসকলে উচ্চতম ন্যায়ালয়ৰ প্ৰতি আস্থা, সম্পূৰ্ণ বিশ্বাস অটুট ৰাখি তেখেতসকলে এখন শুদ্ধ এনআৰচি হোৱাটো বিচাৰিছে। তেখেতসকল আইন হাতত তুলি লোৱা নাই, তেখেতসকলে বিশৃংখলতাৰ পৰিৱেশৰ সৃষ্টি কৰা নাই। তাৰ কাৰণে আমি আটাইতকৈ আমি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশাবাদী যে আমি ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা জাৰি কৰিছিল, সেই নিৰ্দেশনাৰ মতে যদি আজি আমাৰ এনআৰচিৰ কাম বা এনআৰচিৰ বিষয়াসকলে যদি নিষ্ঠা সহকাৰে কাম কৰিলে তেনেহ'লে আজি ইমান মানুহৰ নাম কেতিয়াও বাদ নপৰে। যে হওক, আমি সেই বিষয়সমূহ আপোনালোকৰ সৈতে যিখিনি অন্যায় কৰা হৈছে, অসমৰ সংখ্যালঘু বৈধ নাগৰিকসকলৰ লগত যিখিনি অন্যায় কৰা হৈছে, এই বিষয়বিলাক আমি ফাইল কৰিছোঁ উচ্চতম ন্যায়ালয়ত। আমি উচ্চতম ন্যায়ালয়ত এই বিষয়বিলাক আমি দৃষ্টিগোচৰ কৰিছোঁ। আৰু যোৱা 16 তাৰিখত এনআৰচিৰ শুনানি আছিল। এছঅ'পিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যেই তেওঁলোকৰ এছঅ'পিৰ কাৰণে তেওঁলোকে ইতিমধ্যেই শপতনামা দাখিল কৰিছে। আৰু সেই বিষয়বিলাক উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ তেওঁলোকে বিচাৰ বিবেচনা কৰি আমছু, আছু আৰু অন্যান্য আমাৰ যিবিলাক ষ্টেক হোল্ডাৰ আছিল তেখেতসকলক অহা 25 আগষ্টৰ আগত আমাৰ ফালৰ পৰা আমাৰ কি কি অভিযোগ, আমাৰ কি কি দাবী, এইখিনি আমাক এফিডেভিট আকাৰে আমাৰ দাবীখিনি উত্থাপন কৰা এটা সুযোগ প্ৰদান কৰিছে। আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ৰ এক সঠিক তত্ত্বাৱধানৰ নিৰ্দেশনা এনআৰচি কাম চলি আছে আৰু সম্পূৰ্ণ ন্যায় আৰু সমতা সহকাৰে এই কামটো চলিব। আমাৰ কিছুমান অসুবিধা আছিল, হয়তো আমাৰ এই অঞ্চলৰ মানুহখিনি কিমান সচেতন সেই বিষয়ে মই নাজানো, যিহেতু মই প্ৰথমবাৰৰ বাবে ইয়াত সভা সমিতি কৰিবলৈ আহিছোঁ। যিটো গাইডলাইন মই প্ৰেক্টিকেল কথা কিছুমান কৈছোঁ যে চাৰ্কুল অফিচাৰ আমাৰ ইয়াত উপস্থিত আছে, তেখেতৰ দায়িত্ব আছে এনএছকে চেণ্টাৰবিলাকৰ অফিচাৰবিলাকে কেনেকৈ কাম কৰিছে। এছঅ'পি যিখিনি উল্লেখ কৰা আছিল, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ যিটো উচ্চতম ন্যায়ালয়ে নিৰ্দেশ মানে গাইডলাইন প্ৰস্তুত কৰি দিছিল, সেই গাইডলাইন মতে যদি আজি কাম কৰিলে হয়, আমি ভাবোঁ যে আমাৰ ইমান সংখ্যক মানুহৰ নাম বাদ নপৰিলে হয়। যিসকল মানুহৰ নথি আমি অনুসৰণ কৰি কৰা নাই আৰু আমি কেতিয়াও নকৰোঁ। সি মুছলমানেই হ'ব পাৰে, সি হিন্দু হ'ব পাৰে, সি জৈন হ'ব পাৰে, সি খ্ৰীষ্টান হ'ব পাৰে। আমি বিচাৰিছোঁ এখন শুদ্ধ নাগৰিকপন্থী। আজি এনআৰচিবিলাকৰ গাফিলতিৰ কাৰণে কিছুমান ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই, এইটো ডিএমআইটি কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছিল। আমি তাকে উত্থাপন কৰিছোঁ যে চূড়ান্ত খচৰা প্ৰকাশৰ আগত বহু ডকুমেণ্টছ বহু বিভাগীয় ফালৰ পৰা এইখিনি অফিচিয়েল ভেৰিফিকেশ্যন হোৱা নাই। ইয়াৰ কাৰণে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উচ্চতম ন্যায়ালয়ে তদন্তি কৰ্তৃপক্ষে তাৎক্ষণিকভাৱে এটা নিৰ্দেশনা প্ৰেৰণ কৰিলে যিসকল ডকুমেণ্টছ ইতিমধ্যেই ভেৰিফিকেশ্যন হোৱা নাই, এই ডকুমেণ্টছখিনি ডিএমআইটিকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ মানে পৰ্যায়ত এটা ক্ষমতা প্ৰদান কৰি এই ডিএমআইটিৰ জৰিয়তে এই কামখিনি কৰিব লাগে। কিন্তু আমি দেখা পাইছোঁ ইয়াত কেনেকৈ হৈছে মই নাজানো, বহু ঠাইত কিন্তু ডিএমআইটিক এই কাগজখিনি বা এই প্ৰচেছটো তেওঁলোকে পালন কৰা নাছিল। ফেমিলি ট্ৰিৰ ক্ষেত্ৰত ঠিক তেনেকুৱা কিছুমান সৰু সুৰা ভুল আছিল। গতিকে মই এটাই কথাই অনুৰোধ জনাম যে আমাৰ এনআৰচিৰ চূড়ান্ত এনআৰচি আমাৰ প্ৰকাশ হোৱা নাই, এতিয়াও আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় আছে। গতিকে মই ভাবিম যে আমাৰ এইখন চক্ৰ বিষয়া মহোদয়ৰ বহু দায়িত্ব আছে আৰু পাৰিলে আমি আমাৰ জিলা সমিতিৰ ফালৰ পৰা এটা সজাতি দল বাক্সা জিলাৰ
গোষ্ঠী উত্থাপন কৰিব কৰি এই গোষ্ঠীৰ এক নীতিগতভাৱে যিখিনি মানুহৰ হাতত তথ্য পাতি আছে, যিখিনি মানুহৰ হাতত বৈধ নথি পত্ৰ আছে, সেইখিনি লৈ নিশ্চয় এই কামখিনি কৰিব। আৰু শ্ৰেষ্ঠ ৰাইজ, আপোনালোকে সংগঠিত হোৱাৰ প্ৰয়োজন নাই। মই দুটা কথা ক'ব লাগিব যে আমাৰ আটাইতকৈ বেছি সমস্যা হৈছে মহিলাসকলৰ ক্ষেত্ৰত, আৰু আটাইতকৈ বেছি সমস্যা হৈছে আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। যদি এটা পৰিয়ালত 10জন মানুহৰ নাম আছে, সেই পৰিয়ালটোত যদি 2জনৰ নাম আহিছে, বাকী কেইজনৰ নাম অহা নাই, তাৰ মাজত মহিলা আৰু ল'ৰা ছোৱালীৰ সংখ্যা বেছি। আমি উচ্চতম ন্যায়ালয়ত আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল মহিলা বা যিসকল ল'ৰা ছোৱালীৰ জন্মৰ প্ৰমাণ পত্ৰ দিয়া হৈছে, যিসকল ল'ৰা ছোৱালীৰ কোনো জন্মৰ প্ৰমাণ পত্ৰ নাই, যিসকলৰ হাতত কোনো তথ্য পাতি নাই, সেই ল'ৰা ছোৱালীখিনিৰ দেউতাকে বা মাকে যদি কয় এইজন মোৰ ল'ৰা, এইজন মোৰ ছোৱালী, এইটো এটা শপতনামা দি যদি চহী কৰি দিয়ে, তেওঁলোকৰ নামটো উঠিব। আৰু এই বিষয়টো উচ্চতম ন্যায়ালয়ে এক গুৰুত্ব প্ৰদান কৰিব। নিশ্চয় এই বিষয়টো ইতিমধ্যে এটা সিদ্ধান্তৰ বদলে আহিছে। মহিলাসকলৰ ক্ষেত্ৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশনা দিছে যে যিসকল মহিলাই ইতিমধ্যেই তেওঁলোকে পঞ্চায়তৰ নথি জমা দিছে, তেওঁলোকৰ আৰু যদি উপযুক্ত ইয়াৰ পঞ্চায়তৰ নথি জমা দিয়াৰ পিছত যদি যিসকলৰ হাতত অতিৰিক্ত কিছুমান তথ্য পাতি আছে, লিংকেজৰ কাৰণে, লিংক ফি ডকুমেণ্টছৰ কাৰণে, এইখিনি আপোনালোকে জমা দিয়ক। কিন্তু যদি সেইখিনিও নাই, আমি উচ্চতম ন্যায়ালয়ত কৈছোঁ যে যিসকল মহিলাই ইতিমধ্যেই পঞ্চায়তৰ চাৰ্টিফিকেট, পঞ্চায়তৰ লিংকেজ হিচাপে তেওঁলোকে জমা দিছে, এওঁলোক হৈছে অশিক্ষিত মানুহ, এই হৈছে অশিক্ষিত মহিলা, এই মহিলাখিনিক আৰু কোনো বেলেগ ডকুমেণ্টছ নাই, এই মানুহখিনিৰ কাৰণে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছিল যিসকল মহিলাৰ পঞ্চায়তৰ নথিৰ ওপৰত আৰু অন্য কোনো ছাবৰ্ডিনেট ডকুমেণ্টছ নাই, তেখেতসকলৰ চিবলিং, যদি তেখেতসকলৰ পিতৃ মাতৃ বা তেজৰ সম্পৰ্ক থকা কোনো মানুহ যদি সাক্ষ্যদান কৰে যে এইজন মহিলা মোৰ ছোৱালী হয়, এইজন মহিলা মোৰ ভণ্টি হয়, এইজন মহিলা মোৰ বাইদেউ হয়, তেনেহ'লে তেওঁৰ সাক্ষ্য গ্ৰহণ কৰি সেই মহিলাজনীৰ নামটো NRC অন্তৰ্ভুক্ত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু এই বিষয়টো আপোনালোকৰ ইয়াতেই নহয়, গোটেই অসমতেই খুব কম সংখ্যক মানুহে, খুব কম সংখ্যক NRC কৰ্তৃপক্ষই এই বিষয়টো গুৰুত্ব প্ৰদান কৰিছে। আৰু সেই বিষয়টো আমি এইবাৰ পুনৰ উত্থাপন কৰিছোঁ। আৰু আমি আশাবাদী অহা 28 তাৰিখত যদি এছপিলৈ চূড়ান্ত শুনানি হ'ব, সেইদিনাখনে উচ্চতম ন্যায়ালয়ে নিশ্চয় আমাৰ এই কথাখিনি শুনিব। আৰু আপোনালোকে ধৈৰ্য সংযম ৰক্ষা কৰি আপোনালোকে আমাৰ আমচুৰ লগতে অন্যান্য বিষয়ববীয়া আমাৰ অন্যান্য দল সংগঠন আছে, তেখেতসকলৰ লগত সহযোগিতা কৰি আমি এখন শুদ্ধ NRC, আমি সম্পূৰ্ণ শুদ্ধ অধিকাৰ আৰু স্বচ্ছ NRCৰ কাৰণে আমি অসম চৰকাৰ, ভাৰত চৰকাৰ, NRC কৰ্তৃপক্ষক আমি সহায় সহযোগিতা কৰি যাম। আমি এইখন দেশৰ নাগৰিক, আমি এইখন দেশত বসবাস কৰিছোঁ, আমি জন্মগ্ৰহণ কৰিছোঁ, আমি আৰু দাবী উত্থাপন কৰিছোঁ যিসকল ল'ৰা ছোৱালী 1987 চনৰ আগত জন্মগ্ৰহণ কৰিছে, সেই ল'ৰা ছোৱালীখিনি বাই বাৰ্থ ইণ্ডিয়ান এক্ট ছেকশ্যন 3 1955 চনৰ ভাৰতীয় নাগৰিকত্ব সংশোধনী, ভাৰতীয় নাগৰিকত্বৰ যিটো আইন আছে, সেই আইনৰ 3 নম্বৰ ছেকশ্যনত কোৱা হৈছে যিসকল ল'ৰা ছোৱালী 1987 চনৰ আগত জন্মগ্ৰহণ কৰিছে, সেই ল'ৰা ছোৱালীখিনিক যদি তেওঁলোকৰ মা দেউতা বা বিদেশী বা কিবা হয়, এওঁলোকে বাই বাৰ্থ ইণ্ডিয়ান, সেই বিষয়টো আমি উচ্চতম ন্যায়ালয়ত উত্থাপন কৰিছোঁ। ইয়াৰ উপৰিও আমি দাবী উত্থাপন কৰিছোঁ 2004 চনৰ আগত যিসকল ল'ৰা ছোৱালী জন্মগ্ৰহণ কৰিছে আৰু সেই ল'ৰা ছোৱালীখিনিৰ মাক বা বাপেক যিকোনো এজন ভাৰতীয় নাগৰিক হ'লে সেই ল'ৰা ছোৱালীৰ নামখিনি NRCত অন্তৰ্ভুক্ত হ'ব লাগে। এইটো আমাৰ দাবী নহয়, এইটো ভাৰতীয় সংবিধানৰ কথা, এইটো আইনৰ কথা যে 1955 চনৰ নাগৰিকত্ব আইনৰ যিটো ধাৰা, সেই ধাৰা মতে আমি আমাৰ দাবীখিনি উত্থাপন কৰিছোঁ। আমি আশাবাদী উচ্চতম ন্যায়ালয়ে আমাৰ এই কথাখিনি গুৰুত্ব সহকাৰে শুনিছে আৰু অহা 28 তাৰিখৰ দিনাখন এক শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত এক ইতিবাচক সঁহাৰি দিব বুলি আমি আশাবাদী। আৰু আপোনালোকৰ ইয়াত এনেকুৱা কিছুমান সমস্যা আমি পাইছোঁ, যিহেতু মই এই কথাখিনি এইকাৰণে কৈছোঁ যে আমাৰ চাৰ্কুল অফিচাৰ মহোদয় ইয়াত উপস্থিত আছে, তেখেতৰ চাৰ্কুল লেভেলটো তেখেতে চায় যে এজন মানুহে ভুল বশতভাৱে কোনোবা এজন মানুহৰ লিগেচি বা
ব্যৱহাৰ কৰিছে। সেইটো যেতিয়া ফেমিলিটি ভেৰিফিকেশ্যন কৰা হ'ল, সেই সময়খিনিত তেখেতে গম পালে যে এই পৰিয়ালটো সেই পৰিয়ালৰ মানুহ নহয়। তেতিয়া তেওঁ ভুলক্ৰমে কৰা বুলি তেওঁ সেই লিগেচি ডাটাটো চাৰেণ্ডাৰ কৰিলে। কিন্তু আমি দেখিছোঁ যে সেই চাৰেণ্ডাৰ কৰাৰ পিছতো আগৰ লিগেচি ডাটাৰ ব্যৱহাৰ কৰাকে তেওঁলোকৰ পৰিয়ালৰ নাম আহিছে। গতিকে এই বস্তুখিনি আপুনি যে এনেকুৱা ধৰণৰ কেছখিনি পালে আপুনি নিশ্চয় গুৰুত্ব প্ৰদান কৰিব। আৰু কিছুমান সমস্যা আছে যে এটা এয়াৰলাইন নম্বৰ মাৰিলে মোৰ এয়াৰলাইন নম্বৰ 21টা নম্বৰৰ মোৰ ডিজিটেল কোড আছে। মোৰ দেউতাকৰ নাম কলিমুদ্দিন, মোৰ ফেমিলি 10জনীয়া পৰিয়াল এটা আছে। এয়াৰলাইনটো মাৰিলে বেলেগ এটা মানুহৰ অন্য এটা মানুহৰ পৰিয়ালৰ নাম আহি যায়। চুইপিং বুলি কয় এইটো। সেই বিষয়খিনি আমি আগতে অভিযোগ দিয়া আছিল, কিন্তু বহুত সংখ্যক এনেকুৱা ধৰণৰ চুইপিং কেছ এতিয়ালৈকে সমাধান হোৱা নাই। সেই বিষয়টো আমি যোৱা 8 তাৰিখত আমি এটা আনচুৰ অজাতি দলে প্ৰত্যেক হাজাৰা ডাঙৰীয়াক আমি লগ কৰি কথাখিনি কৈছোঁ যে আমাৰ ঠিকাদাৰত একেখন গাঁৱত প্ৰায় 400 মানুহৰ এনেকুৱা চুইপিং কেছ আছে। অসমৰ বিভিন্ন ঠাইত এনেকুৱা কেছ আছে। গতিকে এই কথাখিনি আপোনালোকে গুৰুত্বভাৱে ল'ব লাগিব। কাৰণ চূড়ান্ত এনআৰচিত যদি এজন মানুহৰ নাম নাহে, সেই মানুহজনে কিন্তু বহুত হেৰেছমেণ্ট পাবলগীয়া আছে। সেই মানুহজনে FT কোৰ্টত যাব লাগিব, গোচৰ কৰিব লাগিব। FT গোচৰৰ পৰা তেওঁ ভাৰতীয় নাগৰিক হোৱাৰ পিছতহে তেখেতৰ নামটো এনআৰচি অন্তৰ্ভুক্ত কৰা হ'ব। গতিকে সেইজন মানুহ আমাৰ দুখীয়া নিচলা মানুহখিনিয়ে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া যোৱাটো এটা ডাঙৰ এটা সমস্যা আছে। গতিকে আপুনি এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। তেতিয়া তেখেতে কৈছিল যেনেকুৱা কেছ থাকিলে আপোনালোকে আমাক জনাব, আমি এই কেছটো আমি সমাধান কৰি দিম। তেনেকুৱা যদি আপোনালোকৰ কিছুমান কেছ আছে, আপোনালোকে চাৰ্কুল অফিচাৰক জমা দিব পাৰে বা ইণ্ডিভিজুৱেলি আমাকো আপোনালোকে সেই বিষয়টো বা এই ক্ষেত্ৰত আমাক জমা দিলে আমি এই বিষয়টো আমি হাজাৰা ছাৰৰ লগত আলোচনা কৰি আমি সমস্যাখিনি সমাধান কৰিম। সংকৃত হোৱাৰ কাৰণ নাই, কিন্তু আমি বিচাৰিছোঁ যে আমি আমাৰ এনআৰচি কৰ্তৃপক্ষৰ ফালৰ পৰা এক নিৰ্দিষ্ট সংখ্যক গুৰুত্ব সহকাৰে আমাৰ মানৱীৰ নাম যাতে 1971 চনৰ 25 মাৰ্চৰ আগৰ মানৱীৰ নাম যাতে এনআৰচিত অহাটো সুনিশ্চিত হয়, ইয়াৰ কাৰণে আমি বাৰে বাৰে দাবী উত্থাপন কৰিছোঁ। কিন্তু এটা কথা ঠিক, যদি এনেকুৱা ধৰণৰ অন্যায়ভাৱে যদি অসমৰ সংখ্যালঘু ৰাইজ সংখ্যালঘু মানৱীৰ নাম যদি এনআৰচিৰ পৰা বাদ দিয়া হয়, তেনেহ'লে কিন্তু আমছে হাত সাৱটি বহি নাথাকে। আমছে ইয়াক লৈ এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব আৰু এই আৱাজটো আমি দিল্লী ডিস্প্ৰতি নহয়। প্ৰয়োজন সাপেক্ষে এই বিষয়টো আমি ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ লোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। কিন্তু আমি আশাবাদী যে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে ল'ব আৰু এই বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰতিজন ভাৰতীয় মানুহৰ নাম এনআৰচিত অনাটো এক সুনিশ্চিত কৰিব বুলি আমি আশাবাদী। আৰু অনাগত দিনত আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি কৰ্তৃপক্ষক, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি যেনেকৈ সহায় সহযোগিতা কৰিছোঁ, ঠিক অনাগত দিনতো আমি তেনেকৈ সহায় সহযোগিতা কৰিম, যাতে আমি অসমে এনেকুৱা ধৰণৰ এটা এনআৰচি পাওঁ যিখন এনআৰচিত এজন ভাৰতীয় মানুহৰ নাম বাদ নপৰে, এজন বিদেশী নাম অন্তৰ্ভুক্ত নহয়। এইটি হৈছে স্বচ্ছ নিকা আৰু এক শুদ্ধ এনআৰচি। গতিকে আগন্তুক দিনত আমি এক শুদ্ধ এনআৰচি পাম, তাৰে আশা কৰিছোঁ। আৰু এই শুদ্ধ এনআৰচিত প্ৰতিজন ভাৰতীয় মানুহৰ